হেল্ল' ভিউৱাৰ্ছ, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ অন্য এটি ভিডিঅ'লৈ। হঠাৎ লগৰ কেইটাৰ লগত প্লেনিং হ'ল এবাৰ ফুৰিবলৈ যায় হেনো মেঘালয়ৰ ফালে। কিন্তু মেঘালয়ৰ কোন ঠাইত যাব সেইটোহে আলোচনা নহ'ল। ৰাতিপুৱাই ওলাই দিলোঁ মেঘালয়লৈ বুলি। ৰাস্তাত লগৰ কেইজনকো গাড়ীত বহাই কৰি দিলোঁ যাত্ৰা মেঘালয়লৈ বুলি। ৰাতিপুৱা সময় প্ৰায় 5মানহে বাজিছিল আৰু আহি পাই গ'লোঁ শৰাইঘাট দলং। প্ৰাকৃতিক পৰিৱেশৰ মাজে মাজে এনেদৰে আগুৱাই গৈ থাকিলোঁ মেঘালয়লৈ বুলি। আৰু আধা বাটতে প্লেনিং হ'ল প্ৰথম বৰাপানীত এবাৰ সোমাই চিধাই যাব হেনো ডাউকিলৈ বুলি। এনেদৰে হাঁহি ধেমালিৰ মাজতে আহি পালোঁ যোৰাবাট। আৰু ঘৰত তেনেকৈ একো খাই অহা নাছিলোঁ বাবে অলপ ভোকো লাগিছিল। সেয়েহে গাড়ী ৰখাই হোটেল এখনতে খাবলৈ বুলি সোমাই দিলোঁ। খোৱা সময়ত ভিডিঅ' বনোৱা নহ'ল বাবে ফটো এখনকে লগাই দিলোঁ। খাই বৈ আকৌ আমি 5টাই আৰম্ভ কৰিলোঁ আমাৰ যাত্ৰা। তেনেকৈ আহি পালোঁ আমি বৰাপানী। আমাৰ লগতে আপোনালোকে উপভোগ কৰকচোন এই ঠাইখিনিৰ এক সুন্দৰ নাজাৰা। আৰু এনেকৈ বৰাপানীত কিছু সময় পাৰ কৰি ওলাই দিলোঁ ডাউকিলে বুলি। ৰাস্তা বহুত দীঘলীয়া যিহেতু ভাল লগা ঠাই পালে এনেকৈ ৰৈ আমি আগুৱাই গৈ আছোঁ। লগতে 2-4খন ফটো উঠা হ'ল দিয়কচোন। আমাৰ গুগল মেপেও আমাক ক'লে আৰু কিছু দূৰ গ'লেই হেনো আমি পাই যাম ডাউকি। আৰু ডাউকি আহি পায়ে নাও কেইখন দেখি নাৱত উঠো লাগিল। আৰু তাৰপিছত अभी हम लोग डाउकी में है गैस बोटिंग कर रहा है अभी। यस ये दोनों हाथी एक साथ आ रहा है। दोनों हाथी एक साथ गैस अभी अच्छा लग रहा है। दादा अलग स्लो कर बो देखो तो होली मोली गाइस, होली मोली। होली आता हुटू देती यार कुकुबंती जोरा पाय गाइस गाइस यार कुकुबंती जोना ब्रो गाइस जोना ब्रो বর্তমান ড্রাইভ করি আছে जोना ब्रो आया अभी बाहर ये जोना बाहर गाइस ये पेटला है ये माउंटेन गाइस এইদৰে গোটেই প্লেচটো নাৱতে ঘূৰিলোঁ প্ৰায় 2 ঘণ্টামান। গোটেই ঠাইখিনি ঘূৰি ফুৰি কিবা অলপ খাই আমি আৰম্ভ কৰিলোঁ উভতনি যাত্ৰা, যিহেতুকে সন্ধিয়াও নামি আহিব হৈছিলে। এনেকৈয়ে লাহে লাহে এন্ধাৰ নামি আহিল আৰু সকলো গাড়ীৰে লাইটবোৰো জ্বলি উঠিল। এনেকৈ ৰাতি গাড়ী চলাই আহি ঘৰ পালোঁ প্ৰায় 11মান বজাত। এইটোৱে আছিল আমাৰ হঠাৎ প্লেনিং হোৱা এটি যাত্ৰা। স্মৃতি হিচাপে ভিডিঅ' এটা বনাই এনেদৰে ইউটিউবত সাঁচি ৰাখিলোঁ। भाभी ले जाना